নমস্কাৰ অনুভৱৰ দলিচালৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি প্ৰেমৰ কবিতা। ঠিক কবিতা বুলিও ক'ব নোৱাৰি, মাথো মনৰ মাজত সাঁচি ৰখা কিছুমান অনুভৱ। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কৰিবলৈ কিন্তু নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। মোৰ অনুভৱৰ টুকুৰাবোৰ। আজি প্ৰায় 2টা বছৰেই পাৰ হ'ল সেই পুৰণি গাঁওখন এৰি অহা। তাতে তেওঁৰ সৈতে চিনাকি হৈছিলোঁ আৰু সেই এৰি অহা দিন ধৰি তেওঁৰ সৈতে কোনো দেখা দেখিয়ে নাই। তেওঁক ক'বলৈ বহুত কথাই আছে মোৰ। তেওঁ বাৰু আহিবনে? মোৰ মনৰ ভিতৰত আমনি কৰি থকা কথাবোৰ তেওঁৰ বাহিৰে কাকো ক'ব নোৱাৰোঁ। ভাবি আছোঁ তেওঁ আহিলে সকলোবোৰ কম। তেওঁৰ কাষত বহি লৈ চকুত চকু থৈ কম মোৰ মনৰ অনুভৱবোৰ। আৰু তেওঁ লাহেকৈ মোৰ হাতখনত ধৰি লৈ মোৰ ফালে চাই মোৰ কথাবোৰৰ সঁহাৰি জনাব। আৰু মই লাজতে সেইখিনিৰ পৰা আঁতৰি যাম। তেওঁ মোৰ ফালে দৌৰি যাব আৰু মোক টানি আনি জোৰেৰে সাবটি ধৰিব। মই সৰু ছোৱালীৰ দৰে তেওঁৰ বুকুৰ মাজত সোমাই যাম। তাৰ পাছত তেওঁ ক'ব, ব'লা আমি এতিয়া ঘৰলৈ যাওঁ। তথাপিও মৰম কিয়নো হয়, মনে মৰম কিয় বিচাৰি কিমান যে মন গৈ আছে তেওঁক লগ পাবলৈ। তেওঁক লগ পাইছিলোঁ কলেজলৈ যোৱাৰ সেই প্ৰথম দিনটোতে। সেই গাঁওখনত তেতিয়া এখনেই বাছ আছিল আৰু আমি তাতেই কলেজলৈ অহা যোৱা কৰোঁ। সিদিনা আছিল সোমবাৰ, মোৰ কলেজৰ প্ৰথম দিন। মনটো ভালো লাগি আছে আৰু কিবা ভয় ভয়ো লাগি আছে, যিহেতু কলেজৰ প্ৰথম দিন। কলেজত গৈ কি কৰিম, কাৰ লগত থাকিম ইত্যাদি কথাবোৰ ভাবি ভাবি গৈ আছোঁ। হঠাৎ বাইকৰ মাত শুনি পাছফালে ঘূৰি চালোঁ আৰু ঘূৰি চাই দেখোঁ এজন ল'ৰা সেইফালেদিয়ে আহি আছে। সেইজনেই তেওঁ, যাক ক'বলৈ মোৰ মনৰ মাজত বহু কথাই সাঁচি ৰাখিছোঁ। ল'ৰাজন আহি মোৰ ওচৰ পালেহি। সেই সময়ত বতৰটো বৰ সেমেকা আছিল। আকাশত ডাৱৰ, মেঘেও গাজনি মাৰিছে। বৰষুণ অহাৰ আগজাননী। মই বাছখনলৈ বুলি ৰৈ আছোঁ। তেনে সময়তে বৰষুণ এজাক হুৰহুৰাই নামি আহিল। ভাগ্য ভাল, মোৰ লগত ছাতিটো আছিল। মই ছাতিটো মেলিব খোজোঁতেই তেওঁ আহি মোক ক'লে, বেয়া নোপোৱা যদি ময়ো অলপ সোমাব পাৰিমনে? মই ক'লোঁ, সোমাব পাৰে, কোনো কথা নাই। আৰু এনেকৈ আমি ইজনে সিজনৰ লগত চিনাকি হ'লোঁ। কিয় জানো প্ৰথম দেখাতেই তেওঁক কিবা এটা ভাল লাগি গ'ল।
তেওঁৰ কথাবোৰ বৰ মৰম লাগে শুনিলে শুনি থাকিব মন যায় আৰু তেওঁৰ হাঁহিটো মোৰ বহুত ভাল লাগে সঁচাকৈয়ে মই তেওঁৰ প্ৰেমত পৰি গলো প্ৰেমে নামানে বয়সৰ কিন্তু কোনোদিনে মোৰ মনৰ কথা তেওঁৰ আগত ক'ব নোৱাৰিলোঁ মানুহে বিচাৰি মৰে সুখৰ পাত আমি কলেজত প্ৰায় লগ পাই থাকোঁ কেতিয়াবা তেওঁৰ লগতে কলেজলৈ যাওঁ একেলগে বহি কফি খাওঁ কেতিয়াবা এনেকুৱা লাগে তেওঁ যে মোক ভাল পাবলৈ লৈছে কিবা এটা ক'ব খুজিও যেন ক'ব পৰা নাই মই সদায়ে ভাবোঁ তেওঁক কম মোৰ মনৰ কথাবোৰ কিন্তু ক'ব খুজিও ৰৈ যাওঁ ভয় লাগে কিজানি আমাৰ মাজৰ সম্পৰ্কটো একেবাৰে শেষ হৈ যায় একেলগে বহি কফি খোৱাৰ আনন্দকণো যদি হেৰাই যায় সেইবাবে তেওঁক কম কম বুলি ভবা কথাবোৰ আজিও কোৱা নহ'ল আৰু আজি 2 বছৰেই হ'ল তেওঁক লগ নোপোৱা এইবাৰ তেওঁক লগ পালে কথাবোৰ ক'বই লাগিব নাজানো তেওঁ এতিয়া ক'ত আছে কিন্তু মোৰ বিশ্বাস তেওঁ এদিন আহিব আৰু মোৰ বুকুৰ মাজত সংগোপনে সাঁচি ৰখা অনুভৱবোৰ তেওঁৰ আগত খুলি কম যৌৱনতে প্ৰেম হয় সকলোৱে প্ৰেম প্ৰেম কৰি হিয়া নিথৰুৱা